নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই কৃষ্ণা পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি হৈছে ছানডে। ছানডে বুলি ক'লে মনটো ভাল লাগি যায় নহয়নে? আগতে বুলিয়ে কৈছোঁ আৰু আজি 4-5 মাহৰ আগতে ছানডে বুলি ক'লে কিমান ভাল লাগে ন। তেনেহ'লে আজি ছানডেটো মই ভাবিছোঁ মোৰ কাৰণে অকণমান কিবা এটা ভাল হ'ব। আজি ছানডেটো মই কি কৰিম আপোনালোকক দেখাম। এতিয়া মই নকওঁ কি কৰোঁ, আপোনালোকে মোৰ লগত থাকিব, কি হয় চাই গৈ থাকিব। এতিয়া মই শুই উঠিলোঁ। শুই উঠি এতিয়া মোৰ লগালগ কেমেৰাটো লৈছোঁ, মোক ধোৱাই এডাল বাৰ্ছ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম। হাই এভৰিৱান, মই একেবাৰে কাপোৰ চাপোৰ পিন্ধিহে ৰেডি হ'লোঁ বাৰু। মানে আজি আমাৰ বিয়া এখন আছে। বিয়া মানে ডাঙৰ বিয়া নহয়, সৰু বিয়া হয়। আমাৰ খুৰাহঁতৰ মানে ওচৰৰ খুৰাহঁতৰ বা এজনীৰ ছোৱালীৰ বিয়া মানে। বেছি মানুহ মতা নাই, একদম নীতি নিয়মৰ মাজেৰে হ'ব বিয়াখন। আমাৰ মমায়েকৰ ঘৰৰ ফালৰ পৰা 4 ঘৰমান মানুহ মাতিছে, সেই 4 ঘৰ আমি যাম। বেছি মানে যোনকেইঘৰ এৰিব নোৱাৰে ধৰি লওক সেইকেইঘৰক মাতিছে, আমি এতিয়া বিয়ালৈ যাম। মই এয়া দেখিছে পিন্ধিছোঁ। মই ফাৰ্ষ্টতে কুৰ্তা এটা পিন্ধিছিলোঁ, মানে ভাল নহয়, মানে মোৰ একো কাপোৰ নাই ন এতিয়া, ইয়াত চব থাকি আহিলে হোষ্টেলত, সেইকাৰণে সেইটো ইমান ভাল নালাগিল। এতিয়া মই এইটোকে পিন্ধিলোঁ জিন্সৰ লগত। এইটো চেনিটাইজাৰ লৈ লৈছোঁ। বিয়ালৈ যাম এতিয়া, মাস্কো লৈ লৈছোঁ। এয়া আমি গাড়ীত উঠিছোঁ, এতিয়া যাম আৰু বিয়ালৈ। বেছি মানুহ নাই, মই যে কৈছিলোঁ 6জনমান হ'ব বুলি। এইয়া জন্মনৰ ওচৰত আৰু 2জন বহিব। এয়া খুৰী মা, আমাৰ এয়া ড্ৰাইভাৰ মানে গাড়ী মালিক মাস্ক পিন্ধিব আৰু এতিয়া ৰেডি হৈছে। তাৰপিছত আমি এতিয়া ওলাইছোঁ আৰু যাবলৈ বিয়ালৈ। পুৰা চেলফি। এনেকুৱা বৰষুণ দিছে। এইটো কোনো নহয়, এইটো ভিডিঅ'। সঁচা ইমান ধুনীয়া পৰিৱেশ নহয়নে? চাওকচোন, পথাৰখিনি ইমান ধুনীয়া লাগিছে। এইবোৰ ৰোৱা অলপ অলপ বাঢ়িছে আৰু আমি গৈ আছোঁ। একদম কিনকিনীয়া বৰষুণ, বিয়া খাবলৈ। গেলা বতৰত গৈছোঁ বিয়া খাবলৈ। এয়া ককা এজন আহি আছে। চাব ককা। এইফালেদি আমি সোমাম বৰজোপাই। অকণমান খোজকাঢ়ি আহিব লাগিব, ৰাস্তাটো বেয়া কাৰণে খোজকাঢ়ি গৈ আছোঁ। বৰষুণ পুৰা, কি বিয়া হ'ব এনেকুৱা বৰষুণত। বাৰু আহি পালোঁ দিয়ক বিয়া ঘৰ। দেখিছেনে? কি যে মজা লাগিছে, ইমান দিনৰ মূৰত বিয়া খাবলৈ আহিছোঁ। মনটো ফূৰ্তি লাগি গৈছে। মানুহ ইমান নাই, পিছে কমটি আছে মানুহ। এইফালে আমাৰ পূৰা ৰাইজ। এয়া চব দিবলৈ আহিছে, লগত তামোলো, মানে তামোলৰ লগতহে চব দেই, তামোলটো মেইন। এয়া হৈছে আমাৰ কইনাৰ মাক, মানে আমাৰ বা। অংশু বহি আছোঁ আৰু বিয়াত। দেখিছেই, বন্ধ বিয়া এনেকুৱাই হয় আৰু। মানুহ কম কাৰণে ভালেই হৈছে, মানুহ কম কাৰণে একদম চব খালী। আইতাৰ কি ফূৰ্তি নাতিনীয়েকৰ বিয়াত। একদম আইতাৰো যে একদম ভাগ্য দেই, নাতিনীয়েকৰ বিয়া পাইছে। ৰ'ব, এতিয়া কইনা চাব দেই। কইনা আহি আছে, মানে সৰু কইনা। ৰ'ব।
বিয়াত আহিলোঁ, তামোল খালোঁ, কইনা চালোঁ, এতিয়া ব'লক মেইন কামভাগ কৰি লওঁ। দেখিছেনে খানা খানা, কিমান দিনৰ মূৰত যে বাহিৰৰ খানা খাবলৈ পাইছোঁ নহয় এনেকৈ। বিয়া বুলি ক'লে মনটো ভালেই লাগিছিলে, ভয়ো লাগি আছে, হ'লেও হাত চাত ধুই লওঁ, একদম খাম আৰু। দেখিছে দালি, মাছৰ চব্জি, ইফালে কিবা কিবি দিছে। এইবোৰ দেখিছেনে কিমান খেতি কৰিছে। এইজনী নবৌ গৈ আছে আগে আগে। নবৌৱে মেইন মানে, নবৌ যদি আহে বিয়ালৈ ময়ো আহিম, যদি নাহে নাহোঁ মানে, নহ'লে নিমিলেতো মানে, মাহঁতৰ লগতো ইমান নিমিলে আৰু লগো নাহে, ছোৱালী ওচৰ। নবৌ আহিলে আহোঁ আৰু। লৈ নিবিলি লৈ লওক ডালটা। ৰাস্তা যদি যায় নহয়, এইফালে গ'লে মানে আপোনাৰ এইটো চাইডে ঘূৰিব লাগিব। এনেকৈ ঘূৰিলে মানে সেই আগলৈ আঠখেলীয়া নামঘৰ আছে, বেছি দূৰ নহয়। ইয়াৰ পৰা ধৰি লওক খুব বেছি 4-5 কিলোমিটাৰ হ'ব ন জোনব? আঠখেলীয়া নামঘৰলৈ 4-5 কিলোমিটাৰ, 5-6 কিলোমিটাৰ ধৰি লওক আৰু। এনেকৈ ঘূৰিব লাগিব, ঘূৰি নামঘৰ পায়। তালৈকে আঠখেলীয়া নামঘৰ চিনি পাইছেগৈ, নাম শুনিছে, ইফালে গ'লে হয়। তাৰপিছত এইটো ৰাস্তাই আমি এতিয়া যাম। বিয়া ঘৰৰ পৰা আহিলোঁ, আহি অকণমান টাইম শুলোঁ। পটুৱা মানে শুই, তাৰপিছত ইমান টোপনি ধৰিলে শুলোঁ দেই। মানে ভোজৰ ভাতে ধৰি লওক ন, বিয়া যিমান যি হ'লেও আৰু ভোজেই ন, ভোজৰ ভাত খালোঁ, কিবা লাগে। তাৰপিছত এতিয়া এইবোৰ চাহ একাপ খাইছোঁ, লাল চাহ একাপ। আৰু এই বেকগ্ৰাউণ্ড মিউজিকটো চাব নি, এই চাওক এইটো সেইটো চাহ খাই আছে, এইটো বেকগ্ৰাউণ্ড মিউজিক দি আছে। সিহঁতক বিয়ালৈ নামানিলে, ভালে পালোঁ। এতিয়া আমি বৰ খাইছোঁ আহিছোঁ। এতিয়া আমি চাহটো মই খাই লওঁ, খাই আমি কেইজনী গোটেইকেইটা ওলাই যাম ৰাস্তা ফালে। 3 দিনমান হ'ল আজি পকৰি বিকিছে ওচৰৰ দোকানখনতে। মই যে কালি আপোনালোকক দেখাইছিলোঁ যে ভিডিঅ'টোত, সেইখন দোকানৰ কাষতে কৰি আছ, যা আগে যা। পেডেল মাৰি অ ভণ্টি কলৈ বাৰু যোৱা, আমালৈ ঘূৰি। এনেকুৱা আবেলি নহয় চাইকেল চলাবলৈ আহি মজা লাগে। আৰু তো এতিয়া বিয়া ভাত খাই আহিছিলোঁ, হজম হৈ যাব পূৰা। গেৰু গেঠুল নালাগে আৰু, গেঠুল নে কি বুলি কয়, গেৰু গেঠু। মজা লাগিছে। বাৰা যদি হোৱা না কি তোৰ মানে এইটো হেৰি নি, এইটো কি দি থৈছ, ফোন আহিলে দি থৈছ নি? তোৰে মই গানটো একে নিব। মই গান গাব জানো, মোৰ ইমান গান গাবলৈ মন যায়, সুৰেই টানিব নাজানো। পাৰা যদি হোৱা না মোৰ, ইমান ধুনীয়াকৈ গান মই কেনেকৈ গাই। আচলতে সাধনা কৰিলে পাৰে ন, আমাৰ এই ফটা বক্সডালে ক'ত আৰু। গাড়ী গৰম গৰম ঘুগুনি, আলু চপ,
কি লবি ৰিমলি হা বিংগো তাৰে মাৰে ককা এয়া দেখিলে মই আবেলি কি কৰিলোঁ ঘুগুনি খালোঁ পকৰি খালোঁ তাৰপিছত আৰু কিবাকিবি খালোঁ দেখিলে নহয় আৰু এতিয়া ঘৰলৈ আহিলোঁ আহি হাত মুখ ধুলোঁ ধুই আৰু ৰ'ব আৰু এটা আনিলোঁ মই চিপছ এইটো আনিলোঁ এনেকুৱা আৰু এপেকেট আনিছোঁ আমি খাব লাগিব লিঅ'নাই খাব কটৰে খাব গোটেইকেইটাই খাব লাগিব এছাইনমেণ্টৰ কাম আছে এছাইনমেণ্ট লিখিব লাগিব নোটছ আছে আজিতো কিমান দিন হ'ল মই নোটছ ডাউন কৰাই নাই মানে ক্লাছ কৰিছোঁ এটেণ্ডেঞ্চ সদায় দিছোঁ কিন্তু মানে সদায় প্ৰত্যেকটো ছাবজেক্টৰ মানে মোৰ সদায় কমপ্লিট নহয় থাকিয়ে যায় বহুত দিন হৈ গ'ল লিখিবলৈ আছেই এইবিলাক মানে এইবিলাক কাম কৰিম তাৰপিছত আৰু আজি ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ এতিয়া ইমানতে সামৰিছোঁ আৰু যদি আপোনালোকৰ ভাল লাগিলে এটা বিগ থামছ আপ দি দিব মানে কি গম পাইছে ন এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব কোনো এটা নতুন ভিডিঅ' অহালৈকে বিদায় মাগিছোঁ টাটা